বড়লেন খাক নালাগে মোকো লাগে পালেতো মোকো লাগে মই খুশি নাকি বড়লেন নালাগে বলে পালে মোকো লাগে আমার আজকে ডিপার্টমেন্টাল রিভিউ মিটিং আছে ডিসি কনফারেন্স হলত এইটো হল আমার 24-25-26 বিটিসি অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিছিল সেইটো কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্ট ল'ম ফাইনেন্স কমিশনৰ আৰু যেনেবা আসাম আৰু PWD ডিভিজনৰ যেনেবা আসাম মালা হওক ৱৰ্ল্ড বেংকত হওক বা প্ৰমোদ বড়োৰ দিনত যেনেবা গুডউইল মিছন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক কেনেকুৱা কাম হৈছে প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট ল'ম মুঠতে 24-25-25-26 দুটা বছৰৰ PWD দুটা বছৰৰ ফাইনেন্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে দুটা বছৰত 24-25-25-26 স্যার প্রমোদ বড়োয়ে কৈ আছে যে যিবিলাক প্ৰমোদ চাকৰি দিছিলে ফাইনেন্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে এইবিলাক বাদ দিয়ে প্ৰমোদ বড়োৰ দিনত BCDC সেক্ৰেটাৰী কথা হৈছেতো আৰু ফৰেষ্টৰ কথা হৈছে ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই ঠিক ঠাক কৰিব পৰা নাই এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই এইটোহে আমি চাইছোঁ ফাইনেন্স কমিশনৰ ফাইনেন্সিয়েল এপ্ৰুভেল নাই যদি ফাইনেন্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই সেইখিনি মানুহ কাম কৰিছে যদি ইলিগেল হৈ যায় কি হ'ব ইলিগেল যদি হৈছে নাপাব লিগেল পাব স্যার গেস্ট হাউসৰ বিলাক এতিয়া চাকৰি দিয়া হয় আপোনাৰ দিনৰে যিবিলাক গেস্ট হাউসত যিবিলাকে কৰি আছে স্যার আপোনাৰ দিনৰে স্যাৰ বড়োলেণ্ড গেস্ট হাউসত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে কিছুমানক ফিক্স পে দিছে এইটোৱে কিন্তু এতিয়াও তেওঁলোকে পাৰ্মানেণ্ট হ'ব নাই স্যাৰ এতিয়া ইহঁতে পাৰ্মানেণ্ট হ'ব বহুতৰ বয়স যাব স্যাৰ এতিয়া বয়স নাযায় BTCৰ মানুহ বয়স নাযায় পাবই স্যার প্ৰমোদ বড়োয়ে কৈ আছে যে সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত কি ক'ব স্যাৰ এইবিলাক লাভ নাই কৈ প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে প্ৰমোদ বড়োহে জানে মই শ্ৰীৰামপুৰ গেটত পইচা 1 টকা সিন্ডিকেট নলয় মই লোৱাও নাই আৰু যদি লৈছে প্ৰমোদ বড়োৱে লৈছে চাৰিটা চৰকাৰখন আপোনাৰ আহি গ'ল বিপেছৰ আকৌ আহি গ'ল ভাবি আছে আহি থকা কোনোবা পাবল ভাবিছে যে আপুনি কি আহি গ'ল আহি থাকিব 8 বছৰ শেষ হোৱা নাই এবাৰ গেপ নহয় স্যাৰ গেপ নহয় 20 বছৰ স্যাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্মসংস্কৃতি কৰিব লাগে চাকৰিয়ালবিলাক কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে আজি সময়মতে নাহে স্যাৰ বহুত অফিচাৰ নাথাকে ইয়াতে সেইবিলাক আমি আজি গম পাম না আপোনালোকে কৈছে ভাল হৈছে মই গম পাইছো বাছ অফিচাৰ নাথাকে মই গম পাইছোতো হৈছে ওদালগুৰিৰ কাৰণে নতুন উপহাৰ কি থাকিব ছাৰ আজি নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো স্কিম লৈছে এপ্ৰুভ কৰিছে উঠাপ কৰিছে সেইটোৱেই স্যার মন্ত্রী কি তোর কি কয় অকল মন্ত্রী পালে স্যার আপনার মন্ত্রীৰ কথা কি মন্ত্ৰী বাদে কাম হলে হ'ল মই আজি ৰাইজৰ লগত বহিছে বহুত স্কিম লৈছে উঠাপ কৰিছে সেইখিনি কাম হলে হ'ল আৰু কি মন্ত্ৰী ওদালগুৰি ইউনিভাৰ্চিটি কেতিয়া হ'ব স্যার হ'ব কি লাগে আপোনাক এখন ইউনিভাৰ্চিটি লাগে বহুত হ'ব খালি ইউনিভাৰ্চিটি নহয় মেডিকেলো হ'ব সব হ'ব এতিয়া মানে আশা কৰিব পাৰিছে 9 মাহে হৈছে আপুনি 20 বছৰ স্যার আকৌ কেইটামান সংগঠনে বড়োলেণ্ড লাগে বুলি আন্দোলন কৰিব খুজিছে বড়োলেন খাক নালাগে মোকো লাগে পালেতো মোকো লাগে আপোনাৰ চুক্তি মই খুশি নাকি বড়োলেন নালাগে বুলি পালে মোকো লাগে নালাগে চুক্তি কৰিছে যে আমি একেলগে থাকিম বুলি কোনে আপোনালোকে যিখন চুক্তি কৰিছিলে BTC চুক্তি কৰিছে আমি একেলগে আছে একেলগে থাকিব সবে BTCৰ মান বাছ ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে মই নাথাকিম বুলি কম নাকি ইউটি ৰুটটো কি হ'ব স্যাৰ ওদালগুৰিত আমাৰ ধ্বংস হৈ গৈছে স্যাৰ ধ্বংস হোৱা নাই বেছি কথা কৈ কিয় কেতিয়া কিছুমান ফাৰ্ট কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না গোটেই বেয়া হৈছে সব বেয়া হোৱা নাই আপুনি অহাৰ কাৰণে চেল কেনেকৈ নাই এইটো নহয় ফাৰ্ট বেয়া হৈছে এইটো বনাব লাগিব
স্যার, অতি সোনকালে স্যার বড়োলেণ্ড এফচি কৈছে হা মানে আমি চান্স পালে আমিও খেলিম এনেকা কৈছে হা বড়োলেণ্ড এফচি কৈছে মানে দুরান কাপড় আমি চান্স পালে আমিও খেলিম কৈছে বড়োলেণ্ড এফচি কৈছে আমার দুরান চুরান নাই, আমার ফুটবল খেলা হয়ে থাকবো